গুড মৰ্ণিং সকলোকে আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভাল দেই। মোৰ জীৱনত দৈনন্দিন কামবিলাক কৰিবলৈ আৰম্ভ কৰি দিলোঁ, যিহেতু ৰাতিপুৱা হ'লেইতো মোৰ জীৱনত দৈনন্দিন কামবিলাক শুৰু হৈ যায়। আৰু মোৰ জীৱনত দৈনন্দিন কাম বুলিবলৈ ঘৰ চাফা কৰা, ঘৰ মোচা, বাচন বৰ্তন ধোৱা, কাপোৰ কানি ধোৱা, ভাত পানী বনোৱা, ছোৱালীক চোৱা, ছোৱালীক স্কুল পঠোৱা, এইবিলাকেই হৈছে মোৰ জীৱনৰ কাম। আৰু মই কিন্তু ঘৰ প্ৰায় কমেই মোচোঁ, মোৰ শাহুমাই মোচে। কাৰণ মই যেতিয়া ঘৰ মোচোঁ মায়ে গালি পাৰি থাকে যে ঘৰ চাফাকৈ নোমোচা, চুকে কাণে নোমোচা। আৰু অকল ঘৰ বুলিয়ে নহয়, বাচন বৰ্তন ধুলেও বা কাপোৰ কানি ধুলেও চাফা নহয় বুলি গালি পাৰি থাকে। সেইকাৰণে মই প্ৰায় কমেই কৰোঁ এইবিলাক কাম। সেইকাৰণে মায়ে কৰে আৰু মই ভালেই পাওঁ, যিহেতু মোৰ কষ্টটো কম হয় আৰু মই যিহেতু পাকঘৰতে লাগি ভাল পাওঁ ভাত পানী বনোৱাত। আৰু যি কি নহওক আজি ঘৰ মুচিছোঁ যিহেতু অলপ ভিডিঅ' কৰি ৰাখিছোঁ, কাৰণ কেতিয়াবা গালি পাৰিলে দেখাব পাৰিম যে এয়া চাওক চুকে কাৰণে মুচিছোঁ। আৰু য'ত মুচিব নালাগে তাতো একেবাৰে মুচিছোঁ, পাৰোঁ বা নোৱাৰোঁ, কষ্ট কৰি হ'লেও শুই হ'লেও মুচিছোঁ। এটা চুক এৰি দিয়া নাই। আৰু একেবাৰে শুকানকৈ মুচিছোঁ, কাৰণ মই মুচিলে বোলে পানী হৈ থাকে নুশুকায়। সেইকাৰণে আজি একেবাৰে শুকানকৈ মুচিছোঁ। আৰু ওচৰতে কিন্তু বহিয়ে আছিলে, সেই ছাইডত দেখিছেনে, একদম চাই আছিলে। মই ভিডিঅ' কৰি আছোঁ, ঘৰ মুচি আছিলোঁ যে, সেইবিলাক চব লক্ষ্য কৰি আছিলে। চ' কেতিয়াবা গালি পাৰিলে ভিডিঅ'টো দেখাব পাৰিম বুলি ভিডিঅ' কৰি ৰাখিলোঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব।